হাই ফ্ৰেণ্ডছ, মই অসমীয়া চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, আপোনালোকৰ মাজত এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছোঁ। তো ফ্ৰেণ্ডছ, আপুনি অতি মনোযোগেৰে এইখন ভিডিঅ' চাব, নহ'লে আপুনি অলপো স্কিপ কৰিলে বুজি নাপাব। তো ফ্ৰেণ্ডছ, ইয়াতে আপোনালোক মই দেখুৱাই দি আছোঁ শিক্ষাৰ অধিকাৰ সমগ্ৰ শিক্ষা অভিযানত চাকৰি 8টা পদত হ'ব নিযুক্তি। অৰ্হতা 8ম শ্ৰেণীৰ পৰা স্নাতক ডিগ্ৰীলৈ। যিসকলে 8 পাছৰ পৰা 10 পাছ 12 পাছ ডিগ্ৰী কমপ্লিট কৰি কিনে ঘৰত বহি আছে, সেইসকলৰ বাবে ভাল খবৰ। সেইসকলে অসমৰ যিসকল শিক্ষিত নিবনুৱা আছে, সেইসকলে এইখন পদত এপ্লাই কৰিব পাৰে চাকৰিৰ বাবে। তো ফ্ৰেণ্ডছ, মই সম্পূৰ্ণ ডিটেইলছখিনি আপোনাক দেখুৱাই দি আছোঁ। কি কৰিব লাগিব আৰু কিমান বয়স লাগিব, কিমান জন্ম তাৰিখ লাগিব, সকলোখিনি আৰু কেনেকৈ এপ্লাই কৰিব লাগিব। তো ফ্ৰেণ্ডছ, ইয়াতে লিখা আছে লাষ্ট ডেট 25 ফেব্ৰুৱাৰী, 25 তাৰিখলৈ, এইখন মাহৰ 25 তাৰিখ। এপ্লিকেশ্যন আৰ ইনভাইটেড ফৰ এলিজিবিলিটি কেণ্ডিডেট not more than 45 years of age as on 1st January 2020। যিসকলৰ বয়স 45 বছৰৰ ওপৰত হ'ব 1 জানুৱাৰী 2020 মাজত, তেওঁলোকৰ এপ্লাই নহ'ব। For the below mentioned position, the posts are temporary in nature and selected candidate will be initially engaged on contractual basis for a period of 11 months only. The contractual engagement will neither be regularized under Samagra Shiksha nor will be absorbed under any job program of government of Assam in future। ইয়াতে 1 নম্বৰত লিখা আছে নেম অফ পোষ্ট, যিটো চাকৰি সেইটো হৈছে UDA ইন ডিষ্ট্ৰিক্ট মিছন অফিচ SSA সাউথ শালমাৰা মাইনকাছাৰ। নাম্বাৰ অফ পোষ্ট এটা পোষ্ট মাত্ৰ খালী আছে। কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট উইথ 1 year ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন উইথ লেংগুৱেজ টাইপিং স্কিল অফ both ইংলিছ এণ্ড এছামিজ। তো আপুনি নিশ্চয় গম পাইছে, ইংলিছ এছামিজটো কম্পালচাৰী, আৰু কম্পিউটাৰ ডিপ্ল'মা লাগিব, 1 বছৰৰ গ্ৰেজুৱেট পাছ লাগিব। এক্সপিৰিয়েঞ্চ মিনিমাম 2 years এক্সপিৰিয়েঞ্চ ইন গভৰ্ণমেণ্ট স্কিম মিছন অফিচ। নাম্বাৰ অফ 2 পোষ্ট LDA ইন ডিষ্ট্ৰিক্ট মিছন অফিচ SSA সাউথ শালমাৰা মানকাছাৰ। নাম্বাৰ অফ পোষ্ট এটা পোষ্ট মাত্ৰ খালী আছে। ইয়াতে আপুনি দেখা পাইছে নিশ্চয় গ্ৰেজুৱেট পাছ লাগিব আৰু কম্পিউটাৰ ডিপ্ল'মা লাগিব। 3 নম্বৰ পোষ্টটো হৈছে গ্ৰেড 4 ইন ডিষ্ট্ৰিক্ট মিছন অফিচ SSA সাউথ শালমাৰা মানকাছাৰ। নাম্বাৰ অফ পোষ্ট ইয়াতে 2টা মাত্ৰ পোষ্ট খালী হৈ আছে। কোৱালিফিকেশ্যন লাগিব ক্লাছ 8 পাছ। 8 পাছ কৰিলে আপুনি সহজে এপ্লাই কৰিব পাৰে। ইয়াতে 4 নম্বৰত লিখা আছে নাইট চৌকিদাৰ ইন ডিষ্ট্ৰিক্ট মিছন অফিচ SSA সাউথ শালমাৰা মানকাছাৰ। নাম্বাৰ অফ পোষ্ট এটা মাত্ৰ পোষ্ট খালী হৈছে, আপুনি সহজে এপ্লাই কৰিব পাৰে। কোৱালিফিকেশ্যন লাগিব মাত্ৰ 8 পাছ। নেম অফ 5 পোষ্ট 5 নম্বৰ পোষ্ট হৈছে হেল্পাৰ কুক 4 KGBV ৰিজাৰ্ভ ফিমেল কেণ্ডিডেট। নম্বৰ অফ পোষ্ট এটা মাত্ৰ পোষ্ট খালী হৈ আছে, আপুনি কোৱালিফিকেশ্যন লাগিব 8 পাছ। কুকিং এক্সপিৰিয়েঞ্চ লাগিব। আৰু নাম্বাৰ অফ পজিশ্যন অফ LDA মে বি increased up to 2 in case of non-availability of eligible candidate for UDA. Salary and service condition will be governed as per position made by the mission। চৰকাৰীভাৱে এইখন চেলাৰী দিয়া হ'ব। হাউ টু এপ্লাই, কেনেকৈ এপ্লাই কৰিব লাগে মই দেখুৱাই দি আছোঁ। ইয়াতে এপ্লিকেশ্যন ইন ষ্টাণ্ডাৰ্ড ফৰ্ম আছাম গেজেট Part 9 with self-attested all relevant documents. Passport size photographs should be submitted to the district mission coordinator SSA South Salmara Mankasar DC office campus Hatsingimari 783135 during office hour on or before 25 তাৰিখৰ আগত এইখন অফিচত জমা দিব লাগিব। Any postal delay will not be considered incomplete application। সম্পূৰ্ণ ফৰ্মখিনি ফিল আপ কৰিব লাগিব, নহ'লে আপোনাৰ এপ্লাই নহয়। Only short listed candidate will be allowed to appear in interview। Date venue সকলো ইয়াতে দিয়া আছে। অফিচিয়েল এডভাৰ্টিজমেণ্ট লিংক ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যন, ইয়াতে ষ্টেণ্ডাৰ্ড ফৰ্মৰ এপ্লিকেশ্যনটো দি আছে। ইয়াতে ক্লিক কৰিলে আপুনি ফৰ্মটো পাই যাব আৰু ডাউনলোড কৰি কিনে আপুনি এপ্লাই কৰিব পাৰে। তো ফ্ৰেণ্ডছ, ইয়াতে যোৱাৰ বাবে মই মোৰ ডিছক্ৰিপশ্যনত লিংকটো দি ৰাখিছোঁ, তাতে যাই কিনে আপুনি
এপ্লাই কৰিব পাৰে। তো ফ্ৰেণ্ডছ মোৰ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু মোৰ ভাল ইনফৰমেশ্যন পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু লগত থকা বেল আইকনটো ক্লিক কৰি থৈ দিব, কাৰণ মই ভাল ইনফৰমেশ্যন দিয়াৰ লগে লগে আপোনাৰ তাতে ন'টিফিকেশ্যন যাব। তো ফ্ৰেণ্ডছ ধন্যবাদ জনাইছোঁ।